তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোক গম পাইছে থাম্বনেল আৰু টাইটেল চাই ক'ত গৈ আছোঁ এতিয়া আৰু মোৰ এইটো ফাৰ্ষ্ট ব্লগ হ'ব একদম লং জাৰ্ণি তো চাই থাকক এতিয়া গৈ আমি ষ্টেচন পালোহি গহপুৰ ষ্টেচন আৰু তাত গৈ এতিয়া টিকেট কাটিম জেনেৰেলৰ টিকেটে কাটিব লাগিব ক'ত আৰু ন শ্লিপাৰ কাটিম আৰু এতিয়া গৈ পামেই অলপ পিছত ক'ব গ'লে আৰু পইচা নাই শ্লিপাৰ যাব তো গম পাই থাকিব আপোনালোকে শেষলৈকে চাই থাকিলে ফাইনেলি গাইছ আমি টিকেট কাটি হৈ গ'লে বৰ্তমান এইটো ওদালগুৰি কাটিছোঁ ট্ৰেইন আহিলে যাম আৰু 1:30 মানত ট্ৰেইন আছে চাগে আছে নহয় 1:30 মানতে আছে 1:30 মানতে ট্ৰেইন আছে ন আমাৰ 12:40 আহিব 12:40 ন তো গৈ লগ পাই আছোঁ আৰু এইফালে পাৰ্টনাৰ এটা বহি আছে হা এই টিকেট কাটিছোঁ আমি ট্ৰেইনত উঠিলোঁ আৰু ট্ৰেইনত এনেকুৱা ভিৰ হৈছে না মানুহ কি ক'ব আৰু ওপৰত যেনে তেনে চিটটো পাইছোঁ আৰু এইবিলাক চাব পাৰে এনেকুৱা মানুহ হৈছে মানে যেনে তেনে কৰি উঠিছোঁ যেনে তেনে পালোঁ আৰু চিটটো তো গৈ পাওঁতে কি হ'ব গেৰেণ্টি নাই যেনে তেনে গৈ লৈছোঁ ভৰি চৰি একদম দেখাই আছে একদম ফাইনেলি গাইছ টিকেট এইটো টিকেট কি হ'ল পাব নাহিব বুলি ভাবিছিলোঁ তেতিয়া আহি গৈছে ঘপককৈ লৈছোঁ আছে বুলি ক'লোঁ তাৰপিছত ইফালে গৈছে চাবলৈ তাৰপিছত চুমি আই বলো कैप्चर हो रहा है इधर ठीक है कैप्चर हो रहा है वीडियो में এতিয়া মানে কি হ'ল গৈ আছোঁ এতিয়া হেলেম পোৱাই নাই হেলেম পামকৈ মানুহ এনেকুৱা দাম হৈছে নহয় কি ক'ব আৰু আমি গৈ পাম চাগে 3:30 মানতে গৈ পাম চাগে মানুহ চাওক না পূৰা ভিৰ একদম ইফালে পূৰা ঠাক লাগি আছে পূৰা একদম হ'ল চাব পাৰে উঠিবলৈ না মানুহ একদম মানে কি হ'ল আমি ধৰি লাগিছোঁ গ'ল যায় নেকি বোলো ঘপককৈ উঠিব লাগিবতো পূৰা মানুহ বুলি পেলাই একদম ফিল কেনেকৈ লাগিছে ন ফিল কেনেকুৱা আহিছে মানে কি ক'ম আৰু জেনেৰেলত উঠি মানে পস্তাই গৈছোঁ আছে এইটোৱে মজা উঠিছোঁ জেনেৰেলত এইটোৱে মজা ওপৰত আৰু এইবিলাক চামান এনেকুৱা ডাঙৰ বস্তা এইবিলাক দেখিছে নাই গৈ পেলাই চিটেই নাই মানে আৰু পিছফালেও আছে ইয়াত পূৰা শুই বিন্দাছ শুই আছে তো শেষলৈকে দেখুৱাই আছোঁ নামা চিষ্টেম চা এনেকুৱা ভিৰ ইয়াতো অলপ খালী হৈছে অথনিত এতিয়াতো খালীয়ে অলপ আমিতো অথনি উঠিব পৰা নাছিলোঁ दाल चना खाओ दाल चना अंडा खाओ अंडा चना अंडा दुनिया पटा राजा बसन मला बादाम 10 किलो माल हम बोगरे 3 किलो चॉकलेट চাৰিটা 35 দেখাই আছে ওদালগুৰি ৰাখি আছিলোঁ আৰু ওদালগুৰিৰ পৰা এতিয়া যাম এইফালে ৰুম বিচাৰি যাম আৰু মানুহ বহুতখিনি আছে ছাৰ গোটেই একদম ফৰেষ্ট গাৰ্ডৰ ৰানিং
ভিডিঅ'ৰ কাৰণে আহি আছে একদম চবেই চাব পাৰে এইবিলাক তো তাত ফাইনেলি তাত গৈ লগ পাই আছোঁ তুলি মানে পূৰা ক'লা হৈ আছে একদম পূৰা গাভৰু হৈ আছোঁ একদম দেখিছিলে আৰু এদিন দুদিনলৈকে আজি আঠুৱা নহ'ব গম পাম ঘৰতে খাটি আহিছোঁ পিন্ধা আছে একদম এনেকুৱা মানুহ হৈছে ট্ৰেইনত উঠিবলৈও মানে সুবিধা নাই একদম নামিবলৈ মানে টপ নাইকিয়া হৈছে একদম কি কৰিব আৰু এইবিলাকে আৰু মানুহ এইবিলাক শুনে ভাই মানুহ যে দুটা ফিল আছে বুলিয়ে না ঠিক আছে দে কিবা আহিছে নেকি এইটো ৰন্ধ নাই থব আৰে ভাই মানুহ ওপৰৰ পৰা ভাল লিখি আছে দেখোন কিবা নেটৱৰ্কে নাই বে পাৰ্টনাৰ মানে কি দুজন বুলি ভাবিছিলোঁ কিন্তু গাঁৱৰ বহুতখিনি লগ পাই গৈছে এতিয়া গোটেইকেইটা যদি খুজিয়ে বোলে বাপৰে কি টাকা লাগিব না 10-20 পুৰা মাৰিছে আৰু না টমটম বিলাইছে গাইছ আমাৰ মঞ্জিলটো পাইছোঁগৈ আৰু লাহে লাহে এনেকুৱা মানুহ না গাইছ ট্ৰেইনৰ পৰা নামিবলৈ মানে সুবিধাই নাই এনেকুৱা ঠেলিছে পিছফালৰ পৰা কৈছোঁ নহয় আৰু টমটম এনেকুৱা গৈ আছোঁ যাবি নেকি কৰি আছোঁ নাই ভাই পেডেলে গৈ আছোঁ পামেই আৰু এটা গৈ ভাড়া ৰুম বিচাৰি মেলি থাকি এনেকুৱা ভোক লাগিছে 2 নম্বৰ ভাত খাব লাগিব অঁ প্ৰথমতে ভাড়া ৰুম 2 নম্বৰ খানাৰ অঁ ৰাতিপুৱাই খোৱা খানা তাৰপিছত খুৱাই নাই তাৰপিছত এতিয়া খানা খাই মেলি আৰু ৰুমতে কি কৰিব আছে কৰিম নকৰিব নাই শুই থাকিম ৰুমত গৈ গম পাম আৰু ফাইনেলি গাইছ আমি ৰুমত আহি পাই গ'লোঁ আমাৰ ৰুমটো এনেকুৱা ঢালাই আৰু এইফালে বিচনা আছে বিচনাত নুখোঁ আমি ঢালাই ইয়াত শুওঁ আৰু আমি 3জনে আছোঁ এতিয়া যাম পুৰা বিন্দাছ আৰু এনেকুৱা ভোক লাগি আছে ন এতিয়া ভাত খাব যাম এতিয়া আৰু ঘৰত ফোন কৰা নাই ঘৰত ফোন কৰি যে আহি পালোঁ বুলি ৰুমত এইটোৱে ৰুম আৰু খালী দুজনমান আছিলে দুজনে বুকিং কৰিছিলে কিন্তু আৰু আমি আছোঁ আৰু কোনোবা আহে নেকি ক'ব নোৱাৰোঁ আৰু তো আহিলেও লগৰ একদম পূৰা ফ্ৰীলি একদম ফ্ৰেণ্ডছ বনাই ল'ম বন্ধু বনাই ল'ম একদম ফিল্ডৰ সন্মুখতে লৈছোঁ ফৰেষ্ট গাৰ্ডত ৰানিং কৰিব আহিছোঁ আপোনালোকক কৈ দিলোঁ এতিয়া তো ভালে হয় নে বেয়া হয় নাজানো তো চব ক'ম আপোনালোক The next morning. সঞ্জয় পজ দিব লাগে নেকি দি দিয়া বৰষুণ আহিছে বুলিহে ভাল গুড ইভিনিং দুখ মন্থৰে যন্ত্ৰণাতে আহি একদম ওদালগুৰি ষ্টেচনত উপস্থিত হ'লোঁ এতিয়া ঘৰলৈ যাম গহপুৰলৈ কি ক'ব আৰু ফৰেষ্ট গাৰ্ডৰ ৰানিং কৰিব আহিছিলোঁ ৰানিঙতে ফেইল হৈ থাকিলোঁ 14 মিনিটত 8 পাক ঘূৰিব লাগে তো কমপ্লিট কৰিলোঁ 8 পাক তথাপিও মানে টাইমটো মেনেজ নহ'লগৈ আৰু এতিয়া টিকেট কাটিম ইয়াৰ ষ্টেচনত আৰু লগৰ দুজনমান আহিছে এজনৰ ভাল হৈছে এতিয়া টিকেটটো কাটি লওঁ 10টা বজাত আছে ট্ৰেইন 10:51 কিহত আছে ট্ৰেইনত উঠি মেলি পোনাই দিম আৰু বৰষুণো পূৰা আহিব ধৰি আছে একদম ঢেৰেকনি মাৰি আছে বৰষুণে লগ পাওঁ নে ট্ৰেইনেই লগ পাওঁ কি হয় আজি নাজানো এতিয়া গৈ টিকেটটো কাটোঁ তো ভিডিঅ'বোৰ ভালে পায় বেয়া পায় আপোনালোকে সম্পূৰ্ণ চাব কমেণ্ট কৰিব তো আজিলৈ ভিডিঅ' ইমানতে বাই বাই এইটোৱে হৈছে ওদালগুৰি ষ্টেচন আৰু ময়ো আছোঁ ওদালগুৰি ষ্টেচনতে হেডফোনটো লৈ কাণতে সোমাই গানটো শুনি গৈ আছোঁ একদম মনত বেয়া লাগি আছে একদম পইচা পেলাই আহিছিলোঁ ৰানিংটো কৰিব নোৱাৰিলোঁ কি কৰিম আৰু ষ্টেচনত এনেকৈ ফুৰি আছোঁ জংঘলী মানুহ নিচিনা টিকেটটো কাটিম লাহেকৈ পকেটত সোমাম বহিম গৈ থাকিম
राबी जिंदगी